নমস্কাৰ এই মুহূৰ্তত জনাইছো 2023 বৰ্ষৰ মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ বাবে এটা জৰুৰী খবৰ পুনৰ সলনি হৈছে 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা এতিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা সেৱা বোৰ্ডত প্ৰকাশ পাইছে ৰুটিন অৰিজিনেল ৰুটিনটো ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেনেকৈ ডাউনলোড কৰিবা সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাম গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাই থাকিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ সকলোলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে এনে ধৰণৰ নতুন নতুন ভিডিঅ' সদায় তোমালোকে পাই থাকা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমতে গুগল বা ক্ৰম ব্ৰাউজাৰ ওপেন কৰিবা ওপেন কৰাৰ লগে সেৱা online.info যেটো সেৱাৰ অফিচিয়েল ৱেবছাইট এই অফিচিয়েল ৱেবছাইটটোত ক্লিক কৰিবা বা মোৰ ডেসক্ৰিপচনত এই ৱেবছাইটটো লিংক থাকিব ডাইৰেক্ট গৈ তোমালোকে ক্লিক কৰিব পাৰা তাৰ পিছতে তোমালোকে তলফালে ডাউন কৰিব পাৰা ইয়াত তোমালোকে ফাৰ্ষ্টতে চাব পাৰিছা হোম এবাউট ব্ৰাঞ্চ নোটিফিকেশন ডাউনলোডস কন্টাক্ট ৰিজাল্ট তোমালোকে এই ডাউনলোড যেটো অপচন আছে এই ডাউনলোডত যদি ক্লিক কৰা তেনেহলে তোমালোকে এই ৰুটিনটো তোমালোকে চাব পাৰিছা ইয়াত তোমালোকে চোৱা 2022 বৰ্ষৰ কিবা ই দিয়া আছে এটো নহয় তোমালোকে অলপ হেটোত ক্লিক কৰিলো তোমালোকে চাব পাৰিবা তাৰ পিছত তোমালোকে তলফালে ডাউন কৰিবা আকৌ ৰিফ্ৰেশ কৰি মই যেনেকৈ দেখাইছো এটা ৰিফ্ৰেশ কৰিবা ৰিফ্ৰেশ কৰাৰ লগে লগে তোমালোকে এইবিলাক চাব পাৰিছা যে সেৱাৰ যেটো ৰুটিন এই ৰুটিনটো তোমালোকে ইয়াত শো হৈছে টাইম টেবল ফৰ এছএছএলসি 2023 বৰ্ষৰ ৰুটিন তোমালোকে এই যেটো নিউ অপচন আছে এই নিউ অপচনত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ ওচৰত সেই যেটো ৰুটিন আছে সেই ৰুটিনটো ডাউনলোড হ'ব মোৰ ইতিমধ্যে আগতে ডাউনলোড দিয়া আছিল সেই ডাউনলোডটো এতিয়া আকৌ নিদিও তোমালোকে এনেকৈ তোমালোকে এটা ক্লিক কৰিলে তোমালোকে মেট্ৰিক পৰীক্ষাৰ অৰিজিনেল ৰুটিন সেৱাৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল এইটো হৈছে হেটো ৰুটিন যেটো 2023 বৰ্ষৰ মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ বাবে 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা কিন্তু আগতে ফেক বহুত ৰুটিন ওলাইছিল যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বিভ্ৰান্তিত পৰিছিল সেইবাবে ছাত্ৰ ছাত্ৰীক আজি অৰিজিনেল ৰুটিনটো কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে জনাই দিছো আৰু সেৱাৰ অফিচিয়েল ৱেবছাইট seva.online.info যেটো আছে তাৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা তাৰ পিছত 4 মাৰ্চত আকৌ পৰীক্ষা আছে 6 মাৰ্চত আছে 9 মাৰ্চত আছে 10 মাৰ্চ 13 মাৰ্চ 14 মাৰ্চ আৰু 15 মাৰ্চ 20 মাৰ্চলৈকে থাকিব মেট্ৰিক পৰীক্ষা আৰু 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব এই মেট্ৰিক পৰীক্ষা গতিকে চাৰসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ৰুটিন পোৱা নাই সেইসকল ছাত্ৰ ছাত্ৰী এতিয়াই সেৱাৰ অফিচিয়েল ৱেবছাইটৰ পৰা তোমালোকে নিজৰ ৰুটিনটো ডাউনলোড কৰি লোৱা